গাব লাগিব এইটো আছিলে পঞ্চ সংকল্প আমি সংকল্প লওঁ যে 2047 চনৰ ভিতৰত ভাৰতবৰ্ষখন এখন আত্মনিৰ্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ স্বপ্ন বাস্তৱায়িত কৰি মনৰ পৰা দাসত্বৰ মনোভাৱ পৰিহাৰ কৰি দেশৰ সমৃদ্ধ ঐতিহ্য লৈ গৌৰৱ কৰি দেশৰ একতাৰ বান্ধন সুদৃঢ় কৰি আৰু ৰাষ্ট্ৰৰ সুৰক্ষাত নিয়োজিত সকলক সন্মান জনাই নাগৰিক হিচাপে কৰ্তব্য পালন কৰি থেংক ইউ ভেৰি মাছ এতিয়া